আমি ইউপিপিএলৰ মানুহ বুলি এখেতক আমি চিনিবলৈ পোৱা নাই। আমি হয়তো ভাবিছোঁ এখেতে BPFৰ কোনোবা এংগলেদি এজেণ্ট বুলি আমি ধৰি লৈছোঁ। পুলিচ প্ৰশাসনে অলৰেডি এটা কেছ ৰেজিষ্টাৰ কৰিছে আৰু 2-3খন মানে কোৰ্টত আমাৰ ডিফেমেশ্যন এটা কেছ চলি আছে। গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে সেই মানুহবিলাকে কোন হয়, কোনোৱে আজিলৈকে চিনি পোৱা নাই। পুলিচে তদন্ত কৰি আছে। আমি 100% কৈছোঁ ইউপিপিএলৰ মানুহ নহয়, সেই মানুহবিলাকক কোনোৱে চিনি পোৱা নাই। আমি ইউপিপিএলৰ মানুহ বুলি এখেতক আমি চিনিবলৈ পোৱা নাই। আমি হয়তো ভাবিছোঁ এখেতে BPFৰ কোনোবা এংগলেদি এজেণ্ট বুলি আমি ধৰি লৈছোঁ। পুলিচ প্ৰশাসনে অলৰেডি এটা কেছ ৰেজিষ্টাৰ কৰিছে আৰু 2-3খন মানে কোৰ্টত আমাৰ ডিফেমেশ্যন এটা কেছ চলি আছে। গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে সেই মানুহবিলাকে কোন হয়, কোনোৱে আজিলৈকে চিনি পোৱা নাই। পুলিচে তদন্ত কৰি আছে। আমি 100% কৈছোঁ ইউপিপিএলৰ মানুহ নহয়, সেই মানুহবিলাকক কোনোৱে চিনি পোৱা নাই।